Hello, my testing. Hello, welcome back to my YouTube channel. Hi friends, welcome back to my YouTube channel. তো আজি মানে একদম এইটো কোনো ধৰণৰ ব্লগ নহয়, তো আজি একদম ধুনীয়াকৈ আজি জুবিন দাক প্ৰেংক কল কৰিম। মানে জুবিন ব্লগ চেনেলটো আপোনালোকে চাই আছে, তো এই 1 লাখ ছাবস্ক্ৰাইবাৰটো অধিক হ'ল, তো এতিয়া সেই চেনেলটো মানে জুবিন দাক আমি প্ৰেংক কল কৰিম। তো মানে একদম পুৰা দেখিছেনে, এনে দেখাই দিয়া এই চেনেলটো পুৰা ধুনীয়াকৈ পুখুৰী পানী শুকাইছে দেখাই দিয়া। তো একদম ধুনীয়াকৈ পুখুৰীত মই আছোঁ আৰু ই হেৰি পৰা কৰি আছে মানে পাৰৰ পৰা, আৰু ধুনীয়াকৈ এইটো নাম্বাৰ ইয়াত নোট কৰি লৈছোঁ। এই নাম্বাৰটো নাইকিয়া, নাম্বাৰটো একদম ধুনীয়াকৈ নোট কৰি লোৱা আছে আৰু একদম ধুনীয়াকৈ প্ৰেংক কল কৰিম। তো মানে আৰু কিবা ধৰণৰ প্ৰশ্ন সুধিম আৰু মানে প্ৰেংক কল কৰিম আৰু প্ৰেংক কল যি কিবা কি সুধিম। তো আপোনালোকে সেইকাৰণে ভিডিঅ'টো চাই থাকিব। তো এইটো আজি একদম ধামাকা হ'ব নে কি কয়। তো যদি একদম চাই লওক, তাৰপিছত ফোন কৰোঁ এতিয়া, ৰ'ব ফোন কৰি। তো এতিয়া ধুনীয়াকৈ নাম্বাৰটো নোট কৰি লোৱা আছে, এতিয়া কল কৰিম। একদম চাই লওক সেইকাৰণে ভিডিঅ'টো। ৰ'ব স্পীকাৰটো অলপ হেৰি কৰি দিওঁ, ৰ'ব ফোন লগাইছোঁ। হেল্ল', অঁ জুবিন দা ক'লেনে? অঁ কি কৰিছে? হয় নেকি? অঁ এতিয়া খবৰ খাতি ভালেই? মই আপোনাৰ বিশ্বনাথ চাৰিআলিৰ পৰা ক'লোঁ। বিশ্বনাথ চাৰিআলিৰ পৰা ক'লোঁ। মানে তো মানে নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে মানে ফোনটো কাট খাই গ'ল, মানে আকৌ লগাম এতিয়া। মানে এইবাৰ মানে অলপ বেলেগ ধৰণৰ ক'ম, মানে অথনি মই হোটেলৰ কথা কৰিলোঁ, তো এতিয়া মানে অলপ বেলেগ ধৰণৰ ক'ম। মানে আমাৰ ৰাস আছেতো, ৰাসৰ মানে অলপ বনাই আছোঁ, মানে শুনি থাকক। মানে শুৱালকুছিত গৈছে, মানে কিবা কামত গৈছে, সেইকাৰণে মানে ফোনটো ৰিচিভ কৰিব পৰা নাই। মানে প্ৰথমবাৰ লগাইছিলোঁ, মানে সৰু ছোৱালী এজনী আছিলে, তেওঁ মানে ডিষ্টাৰ্ব দিলে, মানে ফোন আৰু নেটৱৰ্কো নাছিলে, ফোনটো কাট খাই গ'ল। আৰু এতিয়া বিজি আছে, এতিয়া কি কৰোঁ নাজানো, ঠিক আছে। আকৌ এবাৰ লগাওঁ, 3বাৰ লগাম, যদি ৰিচিভ কৰিলে কৰিব, নকৰিলে নাই, ভিডিঅ'টো ইয়াতে এণ্ডিং কৰি দিম। মানে কিবা কামত গৈছেতো শুৱালকুছি, তো সেইবাবে ৰিচিভ কৰিব পৰা নাই। এবাৰ কৰিছিলে, কিন্তু এই সৰু ছোৱালীজনী ডিষ্টাৰ্ব দিয়াৰ বাবে মানে হেৰি হৈ গ'ল। তো লগাওঁ আৰু এটা প্ৰেংক কৰিম। আৰু এজন আছে শুৱালকুছিয়ে, মানে জিন্তু ভাই, তেওঁক মই এতিয়া প্ৰেংক কল এটা কৰিম নে কি কয়। তো এতিয়া ধুনীয়াকৈ জুবিন দাক ৰিচিভ নকৰিলেই, তো এতিয়া মানে জিন্তু ভাই আছে, মানে শুৱালকুছিয়ে হয়, মানে RJ ক্ৰিয়েশ্যন ভ্লগ বুলি আছে, মানে ভ্লগ বুলি আছে। তো সেই চেনেলটোৰ মানে মালিক মানে আপোনাৰ জিন্তু ভাইক কল কৰিম। নাম্বাৰ ধুনীয়াকৈ নোট কৰি লোৱা আছে আৰু ধুনীয়াকৈ কল কৰিম এতিয়া। তাৰমানে ৰাসৰ বিষয়ে অলপমান প্ৰেংক কৰিম, তো আপোনালোকে শেষলৈকে ভিডিঅ' চাই থাকিব। তো ফোনটো লগাওঁ নে কি? মানে অন্য এটা কলত ব্যস্ত হৈ আছে, গাৰ্লফ্ৰেণ্ডে হ'ব চাগে, কথা পাতি আছে পূৰা। এতিয়া মানে নহ'বই আৰু, এতিয়া কি কৰোঁ, এতিয়া কি কৰোঁ, কাক লগাম এতিয়া, আৰু লগাই চাওঁ। হেল্ল', অঁ জিন্তু দাই ক'লে নেকি? অঁ মই তেজপুৰৰ পৰা ক'লোঁ। অঁ মানে আমাৰ তেজপুৰত মানে এখন ৰাস পতা হয়, মানে তাত মানে ৰাসখনৰ মানে আমাৰ কমিটিৰ ল'ৰা এটা, সৰু ল'ৰা এটা, মানে আপোনাৰ ভিডিঅ' চাই মানে হেৰি মোক ক'লে যে হেৰি এনেকৈ এটা ইউটিউবাৰ এজন আছে, ইউটিউবাৰজনক মাতিব লাগে মানে ৰাসখনত, মানে আপোনাৰ মানে ৰাসখন মানে চাবলৈ কাৰণে নহয়, মানে আপোনাৰ নাচিবৰ কাৰণে। প্ৰেংক নহয়, মানে আপোনাৰ হেৰি পুতনাৰ কাৰণে নাচিবৰ কাৰণে, মানে হেৰি ডিচেম্বৰৰ 8-9 কি আহিব পাৰিবনে? ভাওনা নহয়, ৰাস। অঁ সেইটোৱে বাৰু, কি কয় এতিয়া? হা নাই প্ৰেংক কৰা নাই, হা কোন হয়? হা জহৰা যুৱৰাজ হয় নেকি? অঁ এইটো প্ৰেংক কলে আছে। অঁ মই বিশ্বনাথ চাৰিআলিৰ পৰা ক'লোঁ। এই দীপ মোৰ এই চেনেল এটা আছেতো, মানে আপোনাৰ প্ৰেংক কল কৰিম বুলি। অঁ কি কৰি আছে? অঁ ক'ত গৈছিল নেকি? ক'ত গৈছিলে নেকি? অঁ ঠিক আছে।
তো মানে কিবা ভিডিঅ' ৰাইজটো শ্বুট কৰিছিলে বোলে, তো চিনি পাই গ'ল মানে একো নাই মানে মই কৈছিলোঁ মই নাম্বাৰটো মানে ইনষ্টাগ্ৰামৰ পৰা লৈছিলোঁ, তেনেকৈ আহিছিলে বিশ্বনাথ ঘাটলৈ, এতিয়া ধুনীয়াকৈ হৈ গ'ল। কাটি দে। হেল্ল', এতিয়া কি কৰি আছিলে মানে ব্লগ বনাই আছিলে? এতিয়া ভাত পানী খালে? মই খালোঁ। জুবিন দালৈ ফোন কৰিছিলোঁ, কিন্তু মানে ক'ৰবাত গৈছে বোলে শুৱালকুছি, মানে প্ৰেংক কৰিবৰ কাৰণে। তাৰপিছত মানে ক'লে বোলে বিজি আছোঁ বুলি ক'লে কাৰণে কাটি দিলে ফোনটো। এতিয়া খবৰ খাতি ভালেই আৰু আপোনাৰ? ভিডিঅ' চিডিঅ' শ্বুট কৰি আছে? ভিডিঅ' চিডিঅ' চাই ভালেই লাগে আপোনাৰ। মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কওক। দীপ দাস চেনেলটো। দীপ দাস। হেৰি মই ব্লগো বনাওঁ। এতিয়া খবৰ খাতি ভালেই। থেংক ইউ চেম টু ইউ। হেৰি মানে আমাৰ ইয়াতো ৰাস হৈ আছে নহয়। মানে ৰাস চলা নাই মানে ডিচেম্বৰৰ 8 নহয়, মানে দীপলিনা আহিব হেৰি আপোনাৰ 9 তাৰিখে। এই আপোনাৰ বিশ্বনাথ চাৰিআলি নহয়, এইপিনে আমাৰ ভিতৰৰ জেগা মানে চতিয়া তাত আহিব। হয় মই যে কৈছিলোঁ দীপলিনা আহিব মানে দীপলিনা বা আহিব এবাৰ যদি পাৰে। ঠিক আছে। হ'ব দিয়া। এতিয়া ভাল লাগিলে, একদম মজা ভালে দিলে। তো মানে প্ৰেংক কৈ দিলে আৰু এতিয়া প্ৰেংক কৰিব পৰা নাই মানে প্ৰিপেৰেশ্যন ভালকৈ চলিব লাগিব। তো প্ৰেংক কৰিব মানে প্ৰেংক কলটো মই আজিলৈকে কৰি পোৱা নাই, আজিলৈকে ভ্লগে বনাওঁ। তো একদম কেনেকুৱা হ'লে লাইক এটা কৰি দিব, কেনেকুৱা হ'লে কমেণ্ট কৰিব আপোনালোকে। আৰু জুবিন দাক ফোন কৰিলোঁ, জুবিন দাইটো ব্যস্ত হৈ আছে মানে শুৱালকুছি কিবা কামত গৈছে। তো এতিয়া ধুনীয়াকৈ বেলেগ এদিন প্ৰেংক কৰিম জুবিন দাক। তো আজি যোনটো দাক প্ৰেংক কল কৰিলোঁ, কিন্তু যোনটো দা মানে গম পাই গ'ল যে প্ৰেংক কল বুলি। তো একদম ভিডিঅ'টো মানে আৰু এদিন মানে প্ৰেংক কল কৰি শিকি থাকিম, মানে প্ৰিপেৰেশ্যন চলাই ল'ম, তাৰপিছত প্ৰেংক কল কৰিম। তো আজিলৈ মানে ভিডিঅ'টো বাই বাই, মানে নেক্সট ভিডিঅ' লগ পাম। তো আজিলৈ বাই বাই। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি দিব। কমেণ্ট নকৰিলে নাই, কিন্তু লাইক এটা কৰি দিব, মানে লাইক এটা কৰিবই, মানে লাইক কৰিলে মানে মোৰ ভিডিঅ' বনাবলৈ উৎসাহ পাওঁতো। তো সেইকাৰণে আৰু যদি নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, বাই বাই। হ'ব দিয়ক, বাই বাই। নেক্সট ভিডিঅ' লগ পাম, বাই।